নমস্কাৰ টু ওয়েলকাম বেক টু সঞ্জীৱ ব্লগছ। আপোনালোকে চাইছে সঞ্জীৱ ব্লগছ। আজি আমি দেখুৱাম কিছুমান ভদ্ৰ মানুহৰ মুখা পিন্ধা ভদ্ৰ মানুহৰ একচুৱেলি কুকুৰ এটা মানে মানুহে পুহিছিলে, পুহি কিনে মালিকে আপোনাৰ ঠিকছে কোবাই সেইটো আমি এতিয়া এনজে হলৰ পৰা আছোঁ। এনজে হলৰ কুকুৰটো আমি উদ্ধাৰ কৰিছোঁ। গতিকে আপোনালোকৰ যদি দেখা পায় কোনোবা যদি কুকুৰ যদি মাৰে যদি বা যিকোনো পোহনীয়া জন্তু যদি মাৰে যদি আপোনালোকে আমাক কণ্টেক্ট কৰিব, ডিছক্ৰিপশ্যনত নম্বৰ দিয়া থাকিব, কণ্টেক্ট কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদিহে ভিডিঅ'টো ভাল লাগে। আৰু ভিডিঅ'টো কোনো গাত নল'ব, এইটো কোনো গাত নলয় যেন। অ'কে, আমি এনজিঅ'ৰ ফালৰ পৰা আছোঁ। চাওক, আমি নুনমাৰী পুলিচ ষ্টেচনত আছোঁ। নুনমাৰী পুলিচক আমি সঁচাকৈ বহুত ধন্যবাদ দিব লাগিব, আমাক সহায় কৰিছে। চাওক, কুকুৰটো আমি গামোচাৰে মেলি আহিছোঁ। আমি আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াত বান্ধিছিলে ন? ৰাতি ইয়াত খোৱা যায়, কিন্তু দিনৰ মানে গৰম যে সেইকাৰণে আমি আচ্ছা, খোৱা লোৱা বস্তু ইয়াত একো নাই এতিয়া। আৰু পৰি থাকিলে ন, কিবা দিলে খোৱা বস্তু দিলেতো পৰি থাকিলে হয় ইয়াতে। চিন নাই, এটাও চিন নাই। আৰু ক'ত বেলেগতো বান্ধে নেকি? আৰু কোনটো ৰুমত হয়? ক'ত হয়? আচ্ছা আচ্ছা, ইয়াত মানুহ থাকে নেকি? আচ্ছা মানুহ থাকে। আচ্ছা, সঞ্জনা ইয়াত থয় বোলে। অঁ, ইয়াতে থয় বোলে। কাপোৰ চাপোৰ থাকিলে হয় ন? থ'লে কাপোৰ থৈ দিওঁ তাতে, কাপোৰ দি। ঠিক আছে বাৰু।